জান ও জান জানোই আই লাভ ইউ কদিবা ছাৰ আগত কি আই লাভ ইউ বুলি কৈছা মই কদিবা ছাৰ আগত নাই ভাই নাই এনে ধেমালি কৈছো আৰু তোৰ লগত ধেমালি কৰিবা নো নেকি কোটাই এই চলি আরে সারাইছি মনে থাকছো গুড মৰ্নিং ছাৰ Okay. Thank you. Sit down, please, student. ওকে ছাৰ ছাৰ চিটটো দেখোন দান নহয় ছাৰ ঐ মুখ তোক কোনে চিট দান কৰাৰ কথা ক'লা হে চকী চিট কোনে দান কৰাৰ কথা ক'লা ছাৰ আপুনি কথা কোৱা নাই চিট ডাউন বুলি সেই চিটটো দান কৰিব আহিছোঁ মই কি মানুহে ছাৰ ঐ জধা মুখ তই যা নিজৰ ঠাইত বৰ যায় যা হা উলিয়াত পালাত মুখা কৈ থাকিবি যা হ'ব যাওঁ গোটাই নিজৰ ঠাইত নিজে ক'ব আকৌ চিট ডাউন কৰিলি সেইকাৰণে চিটটো মই ছবিখন ডাউন কৰি দিব আহিছোঁ নিজে ক'ব বহি থাক যাওঁ মই নিজৰ ঠাইত বহিবা ছাৰ মোক পেচেণ্ট আছে ছাৰ কি কৈছেনে কৈছোন ক হোচ ছাৰ আই লাভ ইউ মানে কি ছাৰ হা বেটি তোক কোনে সুধিবা দিছে এইবিলাক কথা ছাৰ নহ'লে মোক আপুনি অহা আগে মোক ছাৰ কৈ আছিল ছাৰ আই লাভ ইউ বুলি সেইকাৰণে সুধিছিলোঁ ছাৰ কিয়ে মোহন তোক এইবিলাক কথা কোনে শিকাইছে হা নহয় মানে ছাৰ মই আই লাভ ইউ অৰ্থ বুজি আছিলোঁ ছাৰ ভানুমতী তোমাৰ বয়স কিমান ছাৰ 8 বছৰ ছাৰ যেতিয়া তোমাৰ 16 বছৰ হ'ব তেতিয়া নিজে গম পাবি আই লাভ ইউ মানে কি গম পাইছা না ভানুমতী এহেঁত নহ'লে বহুত ওপৰত গৈছে কিবা এটা কৰিবই লাগিব মই আজি ল'ৰাহঁত তহঁতে আজি কচম খা মই যি বুলি কৈ যাওঁ মোৰ লগে লগে কৈ যাবি তহঁতে হ'বনে হ'ব স্যার কৈ যাম স্যার আপুনি কৈ যাওক স্যার কচম খোৱা আজিৰ পৰা গুটকা আৰু চিকাৰী নাখাওঁ কসম খালো নাখাও স্যার ছোৱালীৰ পিছে পিছে নুঘূৰো স্যার ছোৱালীৰ লগত ফ্ৰেণ্ডশ্বিপ নকৰোঁ নকৰো স্যার দেশৰ বাবে নিজৰ প্ৰাণ বলিদান দিবা দেশৰ বাবে জীৱন দি দিম স্যার আৰু কি এনেকুৱা জীৱনলৈ বাচি থাকি কি লাভ হা পেটাটো তেজি দিছা চলিয়াত তহঁতে জানেনে গাখীৰ খালি যি বুদ্ধি বাঢ়ে গাখীৰ খালি যদি বুদ্ধি বাঢ়ে তেন্তে ছাৰ গৰু পোৱালিটো ইঞ্জিনিয়াৰ হ'ল হয় হা এহঁতৰ প্ৰতিটো উত্তৰে উল্লাত পৰাত দেখোনে কিবা সুধিলি কিবা কয় এইবাৰ কৈছিল বিচাৰ চলিহাত এজনী গাই গৰুৱে দিনে যদি 4 লিটাৰকৈ গাখীৰ দিয়ে সপ্তাহত কিমান লিটাৰ গাখীৰ দিবই চলিহাত কৈছোন বাৰু এইটো উত্তৰ গোটেই সহজ দে তহঁতো বৰ মুখ্যই ভাই ইমান বছৰ তোৰ এনেই মই পঢ়ালোঁ কিংকে 24 লিটাৰ হ'ল কৈছোন বাৰু তহঁতে কওঁ কিংকে 24 লিটাৰ হ'ল এই মোহনে কৈছোন বাৰু ছাৰ আপুনি সেইটো কথা নাজানে নেকি এই ৰবিবাৰে আজি বন্ধ থাকে কিনকে দিব গৰুৱে গাখীৰ আহোঁ হা মোৰ মাথাটো ঘূৰাইছি দেখোন এই বেটাহাত তহঁতৰ কথা শুনি চুপ বেছি হৈছে তহঁতৰ হে বেছি হৈছে লাষ্ট বাৰৰ কাৰণে সেই মোহনক এটা কুৱেশ্যন সুধোঁ মই মোহন তই ধৰিলোঁ তোৰ এটা চাইডে মই টকা থৈছোঁ আৰু এটা চাইডে তোৰ মই বুদ্ধি থৈছোঁ তই কোনটো ল'বি তই কৈছোন বাৰু কিন্তু এটাহে ল'ব পাৰিবি দেই কোনটো ল'বি তই কৈছোন ছাৰ টকা ল'ম মই বুৰ্বক ফুল মই হ'লে কিন্তু বুদ্ধিহে বাছি ল'লোঁ হয় দেই মোহন তই কিয় কাৰণে টকা ল'লি কৈছোন বাৰু ছাৰ ঠিকেই কৈছা মোৰ ক্ষেত্ৰত কিন্তু বেলেগ ছাৰ যাৰ লগত যিটো বস্তু নাথাকে তেওঁ সেইটোহে পাবলৈ হাবিয়াস হয় ছাৰ আপোনাৰ লগত বুদ্ধি নাই সেইকাৰণে আপুনি এতিয়া বুদ্ধি মানে পাবলগীয়া হাবিয়াস মোৰ লগত টকা নাই ছাৰ মই টকা পাবলগীয়া হাবিয়াস মোক মাৰিলোঁ সিহঁতে মোৰ মাথাত খুবেই মাৰিলাও বুৰ্বক মুখাৰ ইমান দিনে মই কি শিকালোঁ বুজো পলো আমাৰ